Hello friends and welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। যিসকল নতুন ইউটিউবাৰ আছে আপোনালোক সকলোৱে শুনিছে যে ইউটিউব কপিৰাইট কিয় বহে, ইউটিউবে আপোনাৰ ভিডিঅ'ত কপিৰাইট কিয় লগায়, মই আজি সেইটো ক'ম। আৰু আপুনি যদি এটা ভাল ষ্টেটাছ বনায় বা আপুনি যদি ব্লগ বনায়, তাত বেকগ্ৰাউণ্ডত যিটো আপুনি মিউজিক দিয়ে সেই মিউজিকটো যদি কপিৰাইট লাগে আপোনালোকে কি কৰিব, আৰু কপিৰাইট নালাগিবলৈ আপোনালোকে কি কৰিব, মই সেইটো আপোনালোকক ক'ম। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন পাব সেইটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি থ'ব। আপোনালোকে কি কৰিব, আপোনালোকে ফাৰ্ষ্টত আপোনাৰ মোবাইলত যিটো ইউটিউব ষ্টুডিঅ' বুলি এপ আছে আপোনালোকে সেই এপটো অ'পেন কৰিব। আৰু আপুনি যি গান মন যায় আপুনি সেই গানটোকে আপোনাৰ ভিডিঅ'ত লগাব পাৰিব কপিৰাইট নপৰাকৈ। তাৰপিছত এনেকৈ আপোনাৰ ইউটিউব ষ্টুডিঅ' অন হোৱাৰ পাছত মই ফাৰ্ষ্ট এটা ষ্টেটাছ বনাইছিলোঁ, সেই ওপৰত ষ্টেটাছটো আছে, মই আপোনালোকক এইটো ক্লিক কৰি দেখাই দিছোঁ। তাৰপিছত মই ইউটিউবলৈ গুচি গৈছোঁ, ডাইৰেক্ট ইউটিউবত গৈ দেখাই আছোঁ আপোনালোকক। তাৰপিছত আপোনালোকে ভিডিঅ'টো যিটো টাইটেল আছিলে টাইটেলটোত একবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তলত দেখা পাব লাৰ্ণ মোৰ। আপোনালোকে গানটোৰ নাম থাকিব, গানটোৰ আৰ্টিষ্টৰ নাম থাকিব, আৰু আপোনালোকে এনেকৈ যদি দেখা পায় আপোনাৰ ষ্টেটাছ বা আপোনাৰ ব্লগত যদি বেকগ্ৰাউণ্ড মিউজিক লগাইছে তেতিয়াহ'লে গম পাই যাব যে আপোনালোকৰ ভিডিঅ'টোত কপিৰাইট পৰিছে। আৰু কপিৰাইট পৰিলে কি হ'ব, আপোনাৰ চেনেলটোত মনিটাইজ নহ'ব। মনিটাইজ হ'ব এই ভিডিঅ'টোত যিটো আপোনাৰ ৱাটচ টাইম পাব সেইটো নাপায় আপুনি কপিৰাইট পৰিলে। তাৰপাছত আপোনালোকক মই এতিয়া ক'ম, আপোনালোকে কপিৰাইট নপৰিবলৈ আপোনালোকে আপোনাৰ মন পচন্দৰ গানবোৰ আপোনালোকে ভিডিঅ'ত লগাবলৈ আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো। তাৰপিছত আপোনালোকে কি কৰিব, ইউটিউবলৈ যাব। মই ইউটিউবত গৈ দেখাই দিছোঁ। ইউটিউবত গৈ আপোনালোকে ওপৰৰ চাৰ্চ বটনত আপোনাৰ যিকোনো পচন্দৰ গানটোৰ নাম চাৰ্চ কৰিব। গানটোৰ নাম চাৰ্চ কৰাৰ পাছত আপোনালোকে ৰাইট চাইডে ওপৰত 3টা ডট দেখা পাব, মই দেখাই দিছোঁ আপোনালোকক। ডট 3টাত ক্লিক কৰি দিব, মই ক্লিক কৰি দেখাই দিছোঁ। তাৰপিছত ওপৰত আপোনালোকে যিটো পাব অপশ্যন চাৰ্চ ফিল্টাৰত ক্লিক কৰিব। মই আপোনালোকক এইটো যে দেখাই দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষত। তাৰপাছত আপোনালোকে ইয়াত এটা অপশ্যন পাব তলত ফিউচাৰ বুলি, ক্ৰিয়েটিভ কমন্স, তাত আপোনালোকে ক্লিক কৰি তলত যিটো এপ্লাই বুটান পাব তাত ক্লিক কৰিব। মই এপ্লাই বুটান, তাৰপিছত আপোনালোকে দেখা পাই গ'ল এসোপা আপোনাৰ যিটো গান আপুনি চাৰ্চ কৰিছিলে এই গানটো আহি গ'ল। আপুনি যদি এই গানটো এতিয়া ডাউনলোড কৰি আপোনাৰ ভিডিঅ'ত লগায় আপোনালোকে তেনেহ'লে আপোনাৰ ভিডিঅ'ত এইটো কপিৰাইট নপৰে। তাৰপিছত ডাউনলোড কৰিবলৈ কি কৰিব, ভিডিঅ'টো তলত থকা ডট 3টাত ক্লিক কৰি যিটো শ্বেয়াৰ অপশ্যন পাব তাত ক্লিক কৰিব আৰু এইটো লিংকটো কপি কৰি ল'ব গানটোৰ। তাৰপিছত আপোনালোকে ক'ত ডাউনলোড কৰিব, আপোনালোকে আপোনাৰ ভিডমেট এপটোত গুচি যাব। যদি ভিডমেট এপটো নাই, মই ভিডমেট এপটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব ভিডমেটটো। তাৰপাছত ভিডমেটটো অ'পেন হোৱাৰ লগে লগে আপোনাৰ তাত ডাইৰেক্ট লিংকটো আহি যাব, এড টু ডাউনলোড। আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ভিডিঅ'ৰ লিংক আপুনি কপি কৰি ৰাখিছিল সেই ভিডিঅ'টোৰ মিউজিকটো বা ভিডিঅ'টো আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। আপোনালোকে 128 MP3 এইটো মিউজিকটো ডাউনলোড কৰিব। তলত ডাউনলোড অপশ্যন লিখা থাকিব, আপোনালোকে ডাউনলোড কৰি আপোনালোকে ভিডিঅ'ত লগাব পাৰিব। আৰু আপুনি এইটো যদি ভিডিঅ'ত লগাই আপোনাৰ ভিডিঅ'ত কেতিয়াও আপুনি কপিৰাইট নপৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো বেল আইকন পাব সেইটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।